Please subscribe for more videos. হাই বন্ধুসকল, মই আজি আপোনালোকৰ ওচৰলৈ পুনৰবাৰ চাকৰি খবৰ লৈ আহিছোঁ। গতিকে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, সোনকালে ছাবস্ক্ৰাইব কৰি লওক। এতিয়া আগবাঢ়িছোঁ চাকৰি তথ্যখিনি জনাবলৈ, গতিকে ভিডিঅ'টো শেষলৈকে মন কৰি চাব। বেংক অফ ইণ্ডিয়াৰ ৰিক্ৰুইটমেণ্ট ভেকেঞ্চি ডিটেইলছ। নেম অফ পোষ্ট অফিচাৰ ইন জেনেৰেল বেংকিং ষ্ট্ৰীম। এপ্লাই মোড হৈছে অনলাইন। টোটেল পোষ্ট হৈছে 158, ইউআৰ কেণ্ডিডেটৰ কাৰণে 72, OBC 37, SC 21, ST 28, PWD হৈছে 8টা। এজ লিমিট 21 বছৰৰ তলৰ হ'ব নালাগিব আৰু 30 বছৰৰ ওপৰ হ'ব নালাগিব। এপ্লিকেশ্যন ফিজ জেনেৰেল আৰু আদাৰ্ছৰ কাৰণে 600 টকা আৰু SC ST PWDৰ কাৰণে 100 টকা। ফিজবোৰৰ পে'মেণ্ট মোড হ'ব অনলাইন, মাষ্টাৰ, ভিজা, ডেবিট, ক্ৰেডিট, ইণ্টাৰনেট বেংকিং। ফাৰ্ষ্ট ডেট হ'ব আপোনালোকৰ 5 মে 2018। বাকী তথ্যখিনি আপোনালোকে ডেছক্ৰিপশ্যনত চাব পাৰিব। ধন্যবাদ। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।